guys, Assalamualaikum, Namaskar, Shat Shri Akal. It's me Mifta. Welcome back to my YouTube channel. আজি ব্লগটো এনেকৈ ষ্টাৰ্ট দিছোঁ আৰু আজি হৈছে কাশ্মীৰৰ ডে 2. Guys, good morning. আজি হৈছে ডে 2 in Kashmir. So, এতিয়া আহিছোঁ আৰু একেবাৰে ৰেডি হৈ আহিছোঁ যিহেতু আমি যাম আজি কালি সোণমাৰ্গত যোৱা নহ'ল চ' আজি যাম সোণমাৰ্গত চ' একেবাৰে ৰেডি হৈ আহিছোঁ আৰু এতিয়া কৰিব লৈছোঁ ব্ৰেকফাষ্ট প্ৰথমতে পানী খাই লৈছোঁ ইয়াতে মই লৈ লৈছোঁ গাখীৰ আৰু কেলক্স গাইজ এতিয়া আমি ওলাইছোঁ সোণমাৰ্গত যাবলৈ যিহেতু আমাৰ গাড়ীখন বেয়া হৈ আছে চ' আমি এতিয়া ভাড়া গাড়ী লৈছোঁ আৰু ইয়াতে আমি একদম বহুতগাল মানুহ এখন গাড়ীত বহি আমি গৈ আছোঁ আৰু বেগতে আছে আৰু আগফালে ইয়াতে তিনিজন এনেকৈ বহি যায় চব গাড়ীতে আগফালে মানুহ আমাৰ যেনেকৈ দুজন বহে ইয়াত তিনিজন বহি যায় তেনেকৈ তিনিজন বহি আৰু এখন আগত আমাৰ ইয়াত অৰাখন গৈ আছে হাঁহি উঠা কথা কি জানেনে গাইজ আমি ৰাতিপুৱালৈকে আনকি ওলাওঁতে ভাবি আছিলোঁ আমি যাম আজি সোণমাৰ্গ কিন্তু নহয় আমি নাযাওঁ আজি সোণমাৰ্গ আজি আমি যাম পেহেলগাম চ' সেয়া ধুনীয়া ধুনীয়া ৰাস্তাৰ ভিউবোৰ এনজয় কৰি কৰি আমি গৈ আছোঁ পেহেলগামলৈ আৰু এতিয়া যোনখিনি গছ দেখা পাই আছে এইখিনি গছ গোটেইখিনি হৈছে হ'ল এপেলৰ গছ ছিজন নাই কাৰণে এনেদৰে শুকাই আছে গছখিনি আৰু এয়া আমি অৱশেষত গোটেইখিনি আহি পালোঁ আৰু অলপ যাবলৈ আছে পেহেলগামলৈ এয়া দেখা পাইছে বগা বগা পাহাৰত সেইখিনি হৈছে হ'ল বৰফ আৰু গাইজ ইয়াৰ পৰা শ্বুজ পিন্ধি লৈছোঁ ইয়াতে ৰেণ্টতে পায় এনেকৈ শ্বুজ আৰু যিহেতু ঘূৰাত গ'লে বোলে তাতে শ্বুজ লাগিবই তাতে বোলে বহুত বোকা থাকে ড্ৰেছবোৰো বেয়া হৈ যাব তো তেওঁলোকে কৈ থকা মতে তো সেইটো কাৰণে চবেই এযোৰ এযোৰ শ্বুজ এতিয়া পিন্ধি ল'লোঁ ইয়াৰ পৰাই এতিয়া আহিব আৰু ঘোঁৰাবোৰ তাতে লগোৱা আছে তো আমি তাৰ পৰা এতিয়া চবেই গোটেইখিনি ঘোঁৰাত উঠি যাব লাগিব চ' এয়া চব ৰেডি अभी मजा आएगा ना भिड़ो আৰু গাইজ আমি যিহেতু মানুহ আছিলোঁ 16জন তো 16টা ঘোঁৰা লৈ আমি একদম ৰণলৈ যোৱাৰ নিচিনাকৈ ওলাই গৈছোঁ যাবলৈ আৰু এতিয়া আমি গৈ আছোঁ পেহেলগামৰ একদম টপত য'ত আছে মিনি ছুইজাৰলেণ্ড চ' সেইটো হৈছে হ'ল দূৰ ইয়াৰ পৰা 1 আৱাৰমান লাগিব যাবলৈ আৰু বহুত বেছি আপ হয় আৰু বহুত বেছি বোকা হয় চ' জীৱনৰ মানে প্ৰথমবাৰ ঘোঁৰাত উঠি চলাই এনেকৈ গৈ আছোঁ অলপমান ভয়ো লাগি আছে গাইজ মোৰ ঘোঁৰাটোৰ নাম হৈছে সীতা আৰু এতিয়া আমি পুৰা ফাইনেলি 1 আৱাৰ আমি সীতাৰ পিঠিত উঠি আৰু এই ইহঁতৰো বেলেগ বেলেগ নাম আছে ঘোঁৰাখিনিৰ মোৰ ঘোঁৰাটোৰ নাম সীতাৰ পিঠিত উঠি আমি ফাইনেলি এতিয়া নামিবলৈ হ'ল আমি ইফালে সিফালে যাম ফটো ক্লিক কৰিম গাইজ এয়া ৰাস্তা এয়া সেই আমি এতিয়া গৈ আছোঁ ঘোঁৰাৰ পৰা নামি লৈ এটা বেড নিউজ মই পৰি গ'লোঁ এয়া বোকা লাগি গ'ল গোটেই ইয়াত আৰু মাহীও মই বাৰু ঘোঁৰাৰ পৰা পৰা নাই পিছত শ্লিপ খাই পৰিছোঁ কিন্তু মাহীয়ে ঘোঁৰাৰ পৰা পৰি থাকিলে অলপ দুখ পাইছে বেছি দুখ পোৱা নাই বাৰু ভালে বচাইছে চ' এতিয়া গৈ আছোঁ আৰু আমি পালোঁ পাই এতিয়া খানা খাই লৈছোঁ মানে আৰু কি ইয়াতে বিৰিয়ানী কাশ্মীৰী পোলাও দিছোঁ অৰ্ডাৰ কিন্তু গাইজ ইমান এটা খাচ নহয় খাব পৰা নাযায় তথাপিও উপায় নাই খাব লাগিব এতিয়া যিহেতু ওপৰত ইয়াতে পোৱা নাযায় ন খুৱাই খাই ফটো ক্লিক কৰিম চ' আপোনালোকক দেখুৱাম ইয়াততো হয় চব জেগাখিনিত এনেকৈ বৰফ আছে কিন্তু আমি এইখিনি এতিয়া বাছি লৈছোঁ কাৰণ এইখিনিত কোনো নাই অকল আমাৰ মানুহখিনি ফটো উঠিম ভিডিঅ'জ বনাম স্ন' ফাইট কৰিম চ' লেটছ গ' আৰু গাইজ বৰ দুখ লগা বিষয় যে আমি আধা আধুৰা ফটো উঠি আধা আধুৰা খেলি এতিয়া আমি যাব লগা হৈছে কাৰণ ঘোঁৰাৰ মানুহকেইটাই কৈছে আমি ঘোঁৰা নাপাম হেনো ইহঁতে সন্ধিয়া হ'লে ঘূৰাই লৈ নাযাব আমাক আৰু চবতকৈ ডাঙৰ কথা আমি 1 ঘণ্টা ওপৰত উঠি আহিছোঁ আৰু কোনো মানে লাইক খোজকাঢ়ি যোৱাৰ এতিয়া কোনো সম্ভৱেই নহয় আমি কাৰণ
ইয়াত যোনবোৰ বৰফ হয় বৰফবোৰ গলি গোটেই জেগাবোৰ বোকা বোকা হৈ যায় এয়া বোকা বহুত নৰ্মেল আমি তলত যোৱাৰ যোনটো বোকা সেইটো বহুত বেছি চ' এতিয়া আমি উপায় নাই যাব লগা হৈছে আৰু একদম মানে মনটো বহুত বেয়া चलो 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 अच्छा राइड मोबाइल बंद रखो बोला ना अबे गिर जाओगे আৰু গাইজ কিবা কৰি ফাইনেলি আমি আহি পালোঁ তলত এই ভিডিঅ'টো মই ৰিচেক কৰোঁতে দেখা পালোঁ যে মোৰ ভইচটো অহা নাই চ' মই আকৌ ভইচ অভাৰ কৰিব লগা হৈছে আৰু যিহেতু আপোনালোকে আগৰ ভিডিঅ'টো চাই গম পাইছে আমাৰ লগত কি হৈছিলে আৰু দেখিছে সকলো চিঞৰি আছিলে চ' বহুত বেছি পিছল চ' মই এবাৰ শ্লিপ খাই পৰিলোঁ তেতিয়া মোক চবেই ক'লে ফোনটো ৰাখি দিবলৈ মই ৰাখি দিলোঁ কিন্তু পিছত আকৌ এবাৰ বহুত বেয়াকৈ পৰিলোঁ য'ত মোৰ ঘোঁৰা উল্টি গ'ল আৰু ময়ো ঘোঁৰাৰ পৰা নামি গ'লোঁ আৰু বহুত বেছি মই দুখ পালোঁ কঁকালত চ' পেইনত মই একো ভিডিঅ' ক্লিপ আৰু নল'লোঁ মেবি আজি ভিডিঅ'টো ইয়াতে এণ্ড হ'ব কাৰণ আৰু মোৰ ক্লিপ নাই দিবলৈ আৰু এইখিনিয়ে আছিলে আমাৰ পেহেলগামৰ ভিডিঅ' আৰু এইখিনিয়ে আছিলে কেনেকৈ ফুৰিলোঁ কি কৰিলোঁ লাষ্ট টাইম আমি য'ত পেহেলগামৰ তাত ৰখি কেনে ভিউ এটা আছিলে ভিউ পইণ্টত আমি চবেই ড্ৰ'ন দি এটা ক্লিপ ল'লোঁ আৰু এয়া ক্লিপটো চাব পাৰে আপোনালোকক দি দিছোঁ আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব একো এডিটিং নাই একো ফেক নাই চব দিয়া হৈছে আৰু চ' ভিডিঅ'টো জনাব কেনেকুৱা লাগিলে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো আৰু আজিলৈ ইমানখিনিয়েই চ' বাই বাই গাইজ কালি আকৌ লগ পাম কাশ্মীৰৰ অন্য এটা ব্লগত